हेलो फ्रेंड्स, वेलकम टू बेक माई आसामिज ब्लग मुन्नी। आशा करूँ সকলো ভালে আছে। সবকে শাৰদীয় দুৰ্গা পূজাৰ আজি বিজয়া দশমী শুভাশীষ জনালোঁ। সকলো যাতে ভালে থাকে। আজি আমি বিজয়া দশমী হৈ পেলাই অলপ ওলাই আহিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ ক'ত ক'ত গৈছোঁ। বিশেষ দীঘল ভিডিঅ' নহয়, ছুটি হয়। সকলোৱে চাব ভিডিঅ'টো। আৰু যদি কোনোবাই ফেচবুকত চাইছে, লাইক কমেণ্ট প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত যদি চাইছে আৰু কোনোবা যদি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি গুৱাহাটী দীঘলী পুখুৰী পাৰ্কত আছোঁ। ইয়াতে বিভিন্ন পাৰ্কত মানুহ আহি বহে আৰু বহুতো অগণন মানুহ আছে। যিহেতু বহুতেই গৰম পৰিছে গুৱাহাটীত, সকলোৱে ভাল পাইছে। এক নেচাৰেল বতাহ মাৰি আছে, তাকিও ভাল লাগিছে। দীঘলী পুখুৰী পাৰত হয় এয়া এক সুন্দৰ পৰিৱেশ। বহুতেই মনোমোহা হয়, চাইও ভাল লাগিছে। বহুতো কণ কণ ল'ৰা ছোৱালীয়ে ইয়াত খেলি আছে। বহুত ভাল লাগিছে আহি ইয়াত। যিহেতু বিজয়া দশমী দেৱী বিসৰ্জন দিয়া চাবলৈ গৈছিলোঁ, কিন্তু ইমান ৰ'দ নহয়, থাকিব নোৱাৰি আমি পাৰ্কলৈ আহিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ ইয়াৰ সুন্দৰ পৰিৱেশ। এয়া ৰাধা গোবিন্দ বৰুৱা প্ৰতিমূৰ্তি হয়। দেখিছে কিমান মানুহ, ইয়াতে কি সুন্দৰ বতাহ মাৰি আছে। গৰমৰ দিনত এনেকৈ পুখুৰী পাৰত ৰৈ বহুত ভাল লাগে। আৰু তাতে ইয়াত এখন সুন্দৰ পাৰ্ক আছে। বহুত ধুনীয়া বতাহ মাৰিছে, চাৰিওফালে গছ গছনি, বিভিন্ন সৰু সৰু ল'ৰা ছোৱালী। এনেকৈ দেখি বহুত ভাল লাগে। আৰু গৰমত এই বতাহ মাৰি আছে, সেইকাৰণে খুবেই ভাল লাগিছে পৰিৱেশটো। আপোনালোকৰ এনেকুৱা পৰিৱেশ কেনেকুৱা লাগে জনাবচোন কমেণ্টত।
ইমান ৰ'দ আজি, মানে ৰ'দত কোনো থাকিবই নোৱাৰা হৈ গৈছোঁ। সেইকাৰণে ভাবিলোঁ পাৰ্কতে অলপ এনেকৈ বতাহ লওঁ, এনেকৈয়ে ঘূৰি ফুৰিছোঁ। হয় দাদা, কিমান টাইমলৈকে খোলা থাকে পাৰ্ক? হা, 8টা? ৰাতি 8টা বজালৈকে খোলা থাকে বোলে।